নমস্কাৰ, মোৰ ব্লগ বাহিৰ স্পৃহালৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই এটা ঘৰুৱা দিহালৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। আজিৰ ব্লগটোত মই নিজেই ব্যৱহাৰ কৰি উপকৃত হোৱা এবিধ দিহা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ভাবিলোঁ। এটা ফেচ পেক বনাম ঘৰুৱা সামগ্ৰীয়ে। ইয়াৰ বাবে লাগিব অলপমান বেচন, লগত পদিনা পাত কেইটামান আৰু তুলসী কেইটামান। তুলসী এইখিনি মই পিচি ল'ম, যিহেতু ইয়াৰ ৰসখিনি মোক লাগিব ফেচ পেকটো বনাবৰ বাবে। এয়া পদিনা আৰু তুলসীখিনি পিচি ল'লোঁ আৰু তাৰ ৰসটো মই উলিয়াই ল'লোঁ। তাত অলপ পানী মিহলাই লৈছোঁ, যিহেতু ফেচ পেকটো বনাবৰ কাৰণে অলপমান পানী লাগিব, সেইকাৰণে এয়া এতিয়া মই বেচনখিনিৰ ওপৰত যিমান প্ৰয়োজন অনুসৰি এই ৰসখিনি দি দিম আৰু মিক্স কৰি ল'ম। এইটো বহুতে চিম্পল এটা দিহা হয়, কিন্তু এয়া সানিলে বহুতো কাৰণে আমাৰ স্কিনখনৰ কাৰণে বহুতেই উপকাৰী হয়। এয়া মুখৰ দাগ, পুৰণা দাগ, পিম্পলছৰ দাগ, একনি প্ৰব্লেম, সেইখিনি গোটেইখিনিয়ে ছল্ভ হয় এইটো পেক লগালে। বহুত উপকৃত হৈছোঁ মই নিজেই এইখিনি লগাই। আপুনি সপ্তাহত আপোনালোকে এবাৰ হ'লেও ইউজ কৰি চাবচোন, বহুতেই ভাল হয়। আৰু তাৰপিছত আপোনালোকে দেখিব স্কিনখন বহুতেই ডেভেলপ হৈছে, আগতকৈ বহুত ইম্প্ৰুভ হোৱা আপোনালোকে দেখিব পাব। এয়া পেকটো ৰেডি হৈ গৈছে। এতিয়া এইখিনি মুখত 15 মিনিটমান সময় লগাই ৰাখিব লাগে। তাৰপিছত শুকোৱাৰ পাছত পানীৰে ভালকৈ ধুই দিব। ধুই দিয়াৰ পিছত অকণমান ঘঁহি ঘঁহি ধুব, যাতে এইটো স্ক্ৰাবো কৰা হ'ব আচলতে এইখিনিৰে। আৰু এইটো নেচাৰেল হয়, যিহেতু কোনো ছাইড ইফেক্ট নাই ইয়াৰ। যিমান হয় উপকাৰহে হয় ইয়াৰ পৰা। আৰু মুখখনত তেতিয়া আপুনি চাব, তাৰপিছত চেঞ্জ আহিব। আৰু সপ্তাহত এবাৰকৈ লগাই চাব। 3-4 ইউজৰ পিছত আপুনি দেখিব মুখৰ দাগ বহুতেই কমি আহিছে আৰু মুখলৈ উজ্জ্বলতা আহিছে।